গৰখীয়া গোসাঁইৰ থান। এই থানখন ২৫ বিঘা অঞ্চল সামৰি থকা সৰভোগৰ নিজ চৰিহাত অৱস্থিত। এই থানখন গোপালকসকলে পোৱা বুলিও বিশ্বাস কৰা হয়, যাক সকলোৱে গৰখীয়া বুলিও কোৱা হয়। শ্ৰীমন্ত শংকৰদেৱৰ শিষ্য নাৰায়ণ দাস ঠাকুৰতাই কাষৰীয়া অঞ্চলত বসবাস কৰা থলুৱা লোকসকলক ধৰ্ম প্ৰচাৰৰ বাবে আগবঢ়াই দিয়াৰ সময়তে উক্ত স্থানটি পৰিদৰ্শন কৰে। তো এনে এখন ভক্তিমূলক ঠাইৰ পৰা ৱেলকাম বেক টু মাই ইউটিউব চেনেল ব্লগাৰ সীমান্ত। তো বন্ধুসকল, আজি আপোনালোকক মোৰ নম্বৰ 4 এপিছডলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। তো বৰপেটাত আজি মই আছোঁ। তো আপোনালোকে আগৰ এপিছডকেইটা যদি চাইছে আপোনালোকে গম পাইছে মই বৰ্তমান বৰপেটালৈকে আহিছোঁ। তো মানে কি হ'ল, আজি এতিয়া পুৱাৰ পৰা মানে ভাবি আছিলোঁ যে ক'ত যাম, কি কৰিম। একচুৱেলি যামতো বহুত প্লেন আছিল, সত্ৰ যোৱা প্লেন আছিল, গৰখীয়া গোসাঁই যোৱা প্লেন আছিল, তাৰপিছত আমাৰ সৰ্থেবাৰী কাঁহ পিতলৰ সেই উদ্যোগত যোৱা প্লেন আছিল। কিন্তু একচুৱেলি কি হ'ল, পুৱাৰ পৰা ইমানেই বৰষুণ দিলে তো মানে ক'তো যাবই পৰা নাই। তো এতিয়া ফাইনেলি ভাবিছোঁ গৰখীয়া গোসাঁই থানখন মোৰ লগৰটোৰ ঘৰৰ পৰা অলপ ওচৰতে আছে। তো এতিয়া অলপ ৰ'দটো ওলালে না, তো ৰ'দটো ওলোৱাৰ কাৰণে ভাবিলোঁ অলপ গৈ আহোঁ তালৈকে। তো আপোনালোকে চাই থাকক, আপোনালোকক গোটেই গৰখীয়া গোসাঁই থানখন আপোনালোকক দেখাই আছোঁ। তো এতিয়া আমি এনেকৈ গৈ আছোঁ হাউলিৰ পৰা গৰখীয়া গোসাঁই থানলৈকে। কিন্তু অলপ একচুৱেলি বতৰটো অলপ বেয়া আছে, কিন্তু একো নাই আৰু, বৰষুণ দিলেও যি দিলেও দিব আৰু। তো অকল আহি এইটো আমাৰ বেকী নদী পালোঁ। চাওক না, কি বিশাল নদী এটা, চাওক ইমান ডাঙৰ। অকল এইফালে চাওক, এইফালে আমাৰ ভূটান পাহাৰ আছে, মানে মানস অভয়াৰণ্য যোৱা ৰাস্তাটো এই আমি পাৰ হৈ আহিলোঁ। তো সেইপিনে গ'লে আপোনালোকৰ মানস অভয়াৰণ্য পাব। বন্ধুসকল, এয়া চাওক গৰখীয়া গোসাঁই থানৰ গেটখন পালোঁ এতিয়া। বন্ধুসকল, ফাইনেলি আহি পালোঁ আমাৰ এই মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থান। এয়া চাব পাৰে গেটখন। তো এইফালে চাওক ভিতৰৰ ফালে, এতিয়া এনেকৈ ইয়াৰ পৰা সোমাই যাওঁ ধুনীয়াকৈ। তো বন্ধুসকল, তাতে চাকি জ্বলামটো অলপ ভৰিয়াত ধুই লওঁ ভালকৈ ইয়াতে। অলপ পবিত্ৰ হৈ ল'লোঁ। তো এতিয়া ইয়াত অলপ চাকি তাকি জ্বলাই লওঁ, তাৰপিছত আপোনালোকক গোটেই ইয়াৰ পৰিৱেশটো দেখুৱাই আছোঁ। নকল মানে চাকি ধূপ লগাই দিলোঁ, এতিয়া অলপ নিজকে পবিত্ৰ পবিত্ৰ লাগিছে, ভাল লাগিছে সঁচাকৈ। ইয়াত পৰিৱেশটো মানে অলপ ধুনীয়া ঠাণ্ডা পৰিৱেশ এটা, মানে একদম ভক্তিমূলক পৰিৱেশ। তো ভাল লাগিছে। এতিয়া মোৰ লগতো ই অলপ চাকি তাকি জ্বলাই লওক। তাৰ ইয়াত কংসবৰটো দেখুৱাই থৈ দিছে, ইয়াত আমাৰ ৰথযাত্ৰা দেখুৱাই থৈ দিছে। তহঁতসকল ইফালে চাওক, পকীৰে বনোৱা এখন শৰাই থৈ দিছে। সিফালে এটা আমাৰ শ্ৰীকৃষ্ণৰ মূৰ্তি এটা আছে। তো এইটো চাওক সিফালে। তাৰপিছত এনেকৈ আৰু পুখুৰীটো, ইয়াতে কাছ মাছ বহুত কিবা কিবি আছে। আৰু ইয়াত লিখা আছে, মানে ষ্ট্ৰিক্টলি লিখা আছে যে ইয়াত একো পলিথিন পেপাৰ নেপেলাব। তো ইয়াত চাওক, এই গছবিলাকত এনেকৈ গামোচাবিলাক বান্ধিব পাৰি। একচুৱেলি গম নাপাওঁ ন, নহ'লে আনিলোঁ হয় এখন। তো ইয়াত চাওক, বন্ধুসকল আৰু এটা আপোনালোকক স্পেচিয়েল বস্তু দেখাম। চাওক ইফালে এক গালমান শহাপহু আছে। চাওক ইয়াত কিমান ধুনীয়া, চাওক না, ইমান ধুনীয়া ধুনীয়া শহাপহুকেইটা চাওক। তো বন্ধুসকল, আজি মই আহিছিলোঁ মোৰ লগৰজনৰ লগত। মই এইকেইদিন ইয়াৰ ঘৰতে আছিলোঁ। এইজন মোৰ লগৰ, আমাৰ ঋতুপৰ্ণ দাস, ছেম সীমান্ত দাস, ঋতুপৰ্ণ দাস, ভাই দাস ভাই। তো ইয়াৰ ঘৰতে আছিলোঁ। তো ই মোক ইয়াতে লৈ আহিলে আৰু কিছুমান ঠাইত মানে নিব। তো চাই আছোঁ, আপোনালোকে চাই থাকক, ইয়াৰ লগতে ঘূৰি ফুৰিম চাৰিওফালে। বন্ধুসকল, ইয়াত মানে বহুত কিবা কিবি কিতাপ চিতাপ আছিল। তো তাৰে পৰা এইকেইখন কিতাপ লৈ ল'লোঁ বৰ্তমান। আমাৰ নাম ঘোষা, মানে আমাৰ মাৰ কাৰণে আমাৰ মায়ে অলপ মাজে মাজে নাম চা, মানে পাঠক কি কয় এইটো, পাঠকনি। তো সেনেকৈ অলপ লৈ লৈছোঁ নামৰ কাৰণে কিতাপকেইখন। তো মাও ভাল পাব, মোৰো অলপ পুণ্য হয় যদি হওক। তো এতিয়া ইয়াৰ পৰা গৈ থাকোঁ, আৰু সিফালে অলপ কিবা কিবি দেখাব আছে, তো আপোনালোকক দেখুৱাই আছোঁ। তো বন্ধুসকল, এইটো চাব পাৰে, এইটো হ'ল আপোনালোকৰ দেউল মন্দিৰ। তো ইয়াত কিবা কিবি লিখা আছে, ভালকৈ চিনি নাপায় বাৰু। তো আপোনালোকক এতিয়া দেখাই আছোঁ, তাত এখন আসন থোৱা আছে। তো এইখন চাব পাৰে। তো এইটোৱে দেউল মন্দিৰৰ ভিতৰৰ ফালৰ পৰা এনেকৈ দেখি ইয়াক।
তো মানে চাৰিওফালে অলপ এইবিলাক চাওক ওপৰত গছ গছনি অলপ চলপ গজিব ধৰিছে, কিয় বা জানো মেইনটেইন কৰা নাই চাগে নে কি বা। মানে একচুৱেলি বতৰটো যদি অলপ ভাল হ'লে অলপ ভিডিঅ' কোৱালিটিটো ভাল হ'লে আৰু অলপ দেখিবলৈ মানে ভাল হ'লে, কিন্তু বতৰটোৰ কাৰণে অলপ মানে কোৱালিটিটো বেয়া হৈ আছে, অলপ মন চনে সেৰেখা হৈ আছে। পুৱাৰ পৰা মানে শুই থাকিব লগা হৈছে বৰষুণৰ কাৰণে। এতিয়াতো 1টা বাজিল কিন্তু চাওক একো ৰ'দ চ'দ নাই একো। তো এইবাৰ গৈ আছোঁ ইয়াত মানে কিবা গছত মানে গামোচা কিবা কিবি বান্ধে, কিবা নামটো কি আছিল জানো, তাত গৈ চাই আছোঁ। তো ইফালে চাই থাকক, ইফালে এনেকৈ গৈ আছোঁ আমি ইফালে এইবাৰ। তো অলপ আগতে এই পুখুৰীটো আপোনালোকক দেখালোৱেই। তো ইফালে আকৌ সেই মানে গছডাল আছে। তো অকল ইফালে চাব পাৰে, এডালে হ'ল আমাৰ গামোচা বন্ধা বটগছ। তো ইফালে চাৰিওফালে গামোচাই দেখিব, চাওক না গছডালৰ যিমান দেখিব আপোনালোকে ঠানি ফুনা গোটেই চবতে মানে গামোচা, চবেই গামোচা বান্ধিছে ইয়াত। তো একচুৱেলি এইবিলাক কথা গম নাপাওঁ, নহ'লে গামোচাখন লৈ আহিলোঁ হয়। তো ইয়াত লিখা আছে গছৰ ডালত বা গামোচাত কোনো ভাষা নিলিখিব। মানে কিছুমান থাকে ন আজিকালি, মানে কিছুমান প্ৰেমিক প্ৰেমিকা আছে একদম মানে কাপল, সেইকেইটাই মানে য'তেই ৱাল পায় তাতেই নিজৰ লাভ প্লাছ প্লাছ লিখি থৈ আহে, মানে যেন একেবাৰে সিহঁতৰ অমৰহে হ'ব একেবাৰে প্ৰেম কাহিনী। তো ইফালে চাওক, ইফালেও ইমান এগালমান গছ, মানে গছত এইবিলাক গামোচা বান্ধি থোৱা আছে। তো ইফালে চাব পাৰে এইবিলাক অলপ চাগে পুৰণা, সেইকাৰণে অলপ বেয়া হৈ গৈছে। তো মানে অকল আজিৰ ভিডিঅ'টো এইখিনি আছিল। গৰখীয়া থানত যিখিনি দেখাব পাৰিলোঁ মই দেখালোঁ বুলি নিজকে বিশ্বাস আছে। তো আপোনালোকক যিখিনি দেখাব লাগে গোটেই দেখালোঁ। তো ভিডিঅ'টো আপোনালোকে চাই কেনে পালে আপোনালোকে এবাৰ কমেণ্ট কৰি নিশ্চয় জনাব বুলি আশা ৰাখিলোঁ। তো আজিৰ ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে প্লিজ লাইক কৰিব, লগতে আপোনালোকৰ বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰি দিব, তেওঁলোকে এনেকুৱা এটা ভাল ভক্তিমূলক ঠাই এখন দেখা পাব। তো আৰু কোনোবাই যদি মই চেনেলটো নতুনকৈ চাই আছা প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তো আকৌ তেনেকুৱা ধামাকাদাৰ আল্টু ফাল্টু যা তা ভিডিঅ' লৈ লগ পাম, তেতিয়ালৈকে বাই বাই, টেক